এ মালিকৰ অৱস্থা মালিক হলে কি হব কামত ধৰিব লাগিব গাইজ ব্ৰেক টাইম তো ইয়াত দিছোঁ খাবৰ কাৰণে ৰ'ব পাৰা হওক গাইজ বেছিকৈ সোমবাৰে কৰাৰ দৰে যাব লাগিব কক এয়া এই দিছোঁ দৈ লত চিৰা লালমোহন কল দৈ চিৰা খাওক গাইজ ইয়ে কষ্টটো বেছি কৰিছে না মোতকৈ তো গাইজ আধা আধি কাম খতম কৰি দিলোঁ তো গাইজ মানে কেছটো হ'ল দেউতা থকা টাইমত এনেকৈ মানে বেছি জংঘল হ'ব পৰা নাছিল আৰু না এতিয়া আকৌ क्या ही करेगा गाइस मेरे को ही करना पड़ेगा এতিয়া আকৌ লগাই দিছোঁ কি ক'বা কষ্ট মনি কেনাই কেনাই কৈ দিয়া কিবা কেনে মানে গৰম আচ্ছা গৰমৰ লগতে মজাটো লৈ আছোঁ ইলেক্ট্ৰল খাব লগা হৈছে গাইছ মামা না এনাৰ্জি নহয় গৈছে